দুবিধ সামগ্ৰীৰে ইমান ধুনীয়াকৈ খাৰ প্ৰস্তুত কৰিব পাৰি ঘৰতে তাকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে পাচলি বাকলি। আমি পাচলি আমাৰ ঘৰত প্ৰতিদিনেই ওলায়, প্ৰতি সাজে সাজে ওলায় নহয়নে? পাচলি বাকলিখিনি আপোনালোকে পেলাই নিদিব আৰু এনেকৈ ধুনীয়াকৈ বাচন এটাত আপোনালোকে থৈ দিব। লগতে চাউল ধোৱা পানী এড কৰিব। চাউলটো আমি প্ৰতি সাজে সাজে ধুৱেই নহয় জানো? সেইকাৰণে এই পেলনীয়া বস্তুৰে যে ইমান ধুনীয়া এবিধ খাৰ হয় সঁচাকৈ মানিবলগীয়া। আৰু 15-20 দিনমান থৈ দিব। থৈ দিয়াৰ পিছত ধুনীয়াকৈ খাৰটো প্ৰস্তুত হৈ যায়। আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ লাঠিৰে লৰাই ল'লোঁ। তাৰপিছত এইয়া পানীৰ লগত মই খাৰকণ মিলাই দিলোঁ আৰু ধুনীয়াকৈ পচিবলৈ ধৰিলে দেখিলেনে? তাৰপৰা এইখিনি খালি ডাইৰেক্ট নিদিব আপোনালোকে, লগত পানী মিলাবই লাগিব, নহ'লে বহুত কাঢ়া হৈ যায়। আৰু মোৰ নিচিনাকৈ এইদৰে ফুলৰ গুৰিত নিদিব, কাষে কাষে দিব দেই। গুৰিত দিলে হয়তো গেলি যাব পাৰে। আৰু বহুত ধুনীয়া এবিধ খাৰ ঘৰতে নিজে উৎপন্ন কৰিব পাৰি আমাৰ পেলনীয়া জাবৰ জোঁথৰেৰে। দেখিছেনে? আমি প্ৰতিদিনে শাক খাওঁৱেই, পাচলি খাওঁৱেই, আৰু আমাৰ সেই পাচলিৰ বাকলিখিনি আমি পেলাই নিদি যদি ঘৰতে এবিধ ধুনীয়া খাৰ প্ৰস্তুত কৰিব পাৰোঁ আৰু তাতকৈ বেলেগ কি লাগিছে নহয়নে? বজাৰৰ কিনা সাৰতকৈ বহুতেই উন্নত আৰু বহুত হেল্ডি। তাকে কৈছোঁ আপোনালোকে ঘৰতে বনাই ল'ব আৰু ইমান ধুনীয়াকৈ ফুলখিনি গ্ৰ' হৈ উঠে। মই মানে যত্ন কৰিবলৈ সঁচাকৈ সময় নাপাওঁ। মই মাজে মাজেহে এনেকৈ দিওঁ। শুকাই গৈছে ফুলখিনি, পানী অকণ দিবলৈও মোৰ সময় নাই, মোৰ বাদে কোনেও নিদিয়েও। তাকে কি ক'ম আৰু উপায় নাই। সেই মাজে মাজে অকণমান যত্ন কৰোঁ, নহ'লে আৰু ধুনীয়া হৈ উঠিল হয়। কাৰণ মই ফুল খুব ভাল পাওঁ, ফুল মোৰ খুব প্ৰিয় আৰু প্ৰকৃতিয়ে মোৰ প্ৰিয়। প্ৰকৃতিৰ সকলো বস্তুৱে মই খুব ভাল পাওঁ, কিন্তু ফুল মোৰ খুব স্পেচিয়েল, মই বহুত ভাল পাওঁ। সেইকাৰণে যত্ন কৰিব নোৱাৰোঁ, কেতিয়াবা সময় নাপাওঁ, বহুত বেয়া লাগে। ফুলখিনি ৰুই থৈ যোৱা ভাগতে থাকি যায়। আৰু মই প্ৰথম শুই উঠিয়ে যেতিয়া প্ৰথমে ফুলখিনি চাওঁ, মোৰ মনটো বহুত ভাল লাগে। ফুলি থকা ফুলখিনি দেখাৰ লগে লগে মনটো কিবা এটা নিজেই ফুলি উঠে নহয়নে? মই এটা কথাই কওঁ, ৰাতিপুৱা শুই উঠি আপোনালোকে আনৰ মুখ চোৱাতকৈ ঘৰৰে যদি ফুল থকা ফুল এজোপা যদি চায়, তেতিয়াহ'লে আপোনাৰ মনটো ৰাতিপুৱাই ভাল লাগে, মানে মনটো খোলা হৈ উঠে। সেইকাৰণে কৈছোঁ ঘৰত ফুল এজোপা প্ৰত্যেকেই ৰুব। আৰু মোৰ এই আজিৰ বিশেষ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। বাই বাই।